ও গগৈ লিখো উপাধি। আচ্ছা কোনে কোনে শুনিছে এটা উকি হ'ব লাগে ডাঙৰকে বাপৰে চবে শুনিছে আমাৰ বাইদেউসকলে শুনিছেনে নাই ভণ্টিসকল বাইদেউসকল বৰ ধুনীয়াকৈ বহি আছে শুনিছে আচ্ছা জানে নেকি গাবলৈ কোনোবাই এইফালে পৰা একদম স্মাৰ্ট ল'ৰাকেইটা আছে যেন পাওঁ একদম চিঞৰি আছে চবে হয়নে আচ্ছা এবাৰ শুনি চাওঁ কোনে কোনে গাব জানে ঠিক আছে এই নামে গীতাঞ্জলি আচ্ছা এটা তালে তালে গাওঁ তেতিয়াহে বুজি পোৱা যাব ন ঠিক আছে 1 2 3 4 এই নামে গীতাঞ্জলি স্কুল নহগামাতি এই গাড়ীনো ৰঙা গৰা পোষ্ট অফিচত পৰ্বতপুৰ জিলা আমাৰ ডিব্ৰুগড় সাংঘাতিক ধুনীয়া হৈছে থেংক ইউ ছ' মাছ আচ্ছা মোৰ বাওঁফালে থকা ল'ৰাখিনি জানেনে গাবলৈ কোনে কোনে জানে গাবলৈ সেইফালেতো বৰ ধুনীয়াকৈ গাইছে আৰু ডাঙৰ মাত ওলাব লাগিব এইফালে ওলাবনে এবাৰ এবাৰ শুনি চাওঁ এই নামে গীতাঞ্জলি স্কুল নহগামাতি এই গাড়ীনো ৰঙা গৰা জিলা আমাৰ ডিব্ৰুগড় থেংক ইউ ছ' মাছ কিন্তু বাওঁফালতকৈ সোঁফালে অকণমান বেছি ভাল হৈছে গোৱাটো মোৰ সোঁফালে থেংক ইউ ছ' মাছ এবাৰ এবাৰ সকলোৱে যিটো মোৰ কাৰণে গায় বিৰাট ভাল পালোহেঁতেন গাম নেকি এবাৰ আমি সকলোৱে মিলি কি কৰ ৰাইজ এবাৰ আপোনালোকৰ হাত চাপৰি তালে তালে গাওঁ ঠিক আছে তালে তালে 1 2 3 4 এই নামে গীতাঞ্জলি স্কুল নহগামাতি এই গাড়ীনো ৰঙা গৰা জিলা আমাৰ ডিব্ৰুগড় থেংক ইউ বহুত বহুত ধন্যবাদ আৰু সকলোকে বহুত মৰম যাচিছোঁ গাবলৈ বেছি গীতি সহযোগ কৰিলে বিৰাট ভাল লাগিব থেংক ইউ ছ' মাছ মনে মনে
Thank you.